23 দিন উকলি যোৱাৰ পাছত লাইকাদৰিয়াৰ কাষত উপস্থিত হয় লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱাই। তাকে 31 জানুৱাৰীৰ ভিতৰত লাইকাদৰিয়াত সংস্থাপন দিব পাৰিব নাই এই বিষয়ে কিছু কথা ক'লে আৰু দৰিয়াবাসীক যে লখিমপুৰৰ আধাকণা ঠাইত ভূমি প্ৰদান কৰাৰ কথা কৈছিলে এই কথা ওলাইছে। গতিকে এই বিষয়ে বিজেপি চৰকাৰৰ সাংসদ হিচাপে প্ৰধান বৰুৱাই কি ক'লে শুনোৱা হওক। মুখ্যমন্ত্ৰী নিৰ্দেশমতে 31 জানুৱাৰীৰ ভিতৰত লাইকাদৰিয়া সংস্থাপন নিৰ্মাণ কৰিছে, কিন্তু এতিয়া কম সময় এই 31 জানুৱাৰীৰ ভিতৰত সংস্থাপন দিব পৰা আশা আছে নেকি? আমিতো আশা লৈয়ে আগবাঢ়িছোঁ। আমাৰ আজিকালি কামবিলাক একদম কম সময়ৰ ভিতৰতে আমি সমাপন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু আমাৰ কিছু কাম দিল্লীলৈকে থাকে, সেইখিনি কাম কৰিবৰ কাৰণেও আমি বিশেষ বিষয়া ইতিমধ্যে তাত মনোনীত কৰিছোঁ আৰু তেওঁলোকক প্ৰেৰণ কৰি তাতে ৰাখি এই কামবিলাক কৰাৰ কাৰণেও আমি চেষ্টাখিনি চলাইছোঁ আৰু আমাৰ বিশ্বাস যে আমাৰ সময়মতে আমি কামখিনি আৰম্ভ কৰিব পাৰিম আৰু কিছু ইতিমধ্যে আমাৰ সেটেল হৈছে আৰু কিছু অলপমান বাকী আছে, সেইখিনিও আমি সোনকালে সেটেল কৰিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। আৰু ছাৰ, লখিমপুৰ ডিষ্ট্ৰিক্টত আধাকণা অঞ্চল এটা দেখুৱাইছে এতিয়া লাইকাদৰিয়াতকৈ বিদেশ হৈ থাকে। দৰিয়া লাইকাবাহী ৰাইজে তালৈ নাযাওঁ বুলি কৈছে, সেইটো কেনেদৰে আগবঢ়াব? তাৰমানে আমাৰ কথাটো হৈছে যে আমি কোনো আকৌ বানপানী থকা জেগালৈ আমি নিয়াৰ কেতিয়াও পক্ষপাতি নহয়। লখিমপুৰত আমি কেইবাটাও জেগা চাইছোঁ, যিখিনি জেগা বান বিধ্বস্ত বুলি কোৱাৰ কাৰণে সেইখিনি জেগা আমি ইতিমধ্যে কেঞ্চেল কৰিছোঁ। আধাকণা বুলি এটা জেগা আছে, মই আমাৰ চাৰিঙীয়া ডাঙৰীয়া মিচিং অট'নমাছ কাউন্সিলৰ চিফ, তেখেতে পৰিভ্ৰমণ কৰিছিলে, মই তালৈকে যাব পৰা নাই। কিন্তু তাতে আমাৰ বহুখিনি বসতি আছে তাতে ইতিমধ্যে, কিন্তু মই একদম নিশ্চিত নহয়। মই এই বিষয়টো আমি চাই আছোঁ যে কোনো কাৰণতে আমাৰ ৰাইজে যাতে আকৌ গৈ বানপানীত নপৰে আৰু তেওঁলোকে যাতে এই সংস্থাপনে তেওঁলোকৰ জীৱনলৈ এটা পৰিৱৰ্তন আহে, তেওঁলোকৰ সুখ শান্তি আহে, তেওঁলোকৰ শান্তিৰে বাস কৰিব পাৰে, সেইটোৰ দিশ আমি কিন্তু কেতিয়াও আওকাণ কৰা নাই আৰু সেইটো আমাৰ দিশটো আমি সদায় এক্টিভলি আমি চিন্তা কৰি আছোঁ।